গুড মৰ্ণিং বন্ধুসকল, নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা উঠিয়ে যিটো পৰিস্থিতি দেখা পাইছোঁ আপোনালোকে চাব। চবফালে পানীয়ে পানী হৈ গৈছে। তোমাৰ চাহ খালোঁ। চিমি বিস্কুট খাবি? বিস্কুট অঁ বিস্কুট ল মাম 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 ভাল নহয় মিঠা না তিতা। এতিয়া ৰাতিপুৱা ঠাণ্ডা ভাত খাব লৈছোঁ। কি আছে আপোনালোকে চাব। ভাত আছে আৰু এইটো ভেকুৰী বুলি কয় নেকি, সৰু সৰু এটা আছে, একেবাৰে তিতা লাগে। এইটো নহয়, এইটো আপোনালোকে ৰাতিপুৱা দেখা পাইছিলে, এই যে পানীত ভাঙি হৈছিলে তেতিয়া সৰু সৰু মাছ কেইটামান পাইছিলে। সেইটোৱে আজি ঠাণ্ডা পাতৰ খানা মোৰ। আৰু বাবা উঠ টিউশ্যন আছে, টিউশ্যন আছে। যোৱাকালি ব্ৰেড আৰু কিবাটো জাইমটো কেতিয়া খাবি? উঠ 7:30 বাজি গ'ল। উঠ গুড মৰ্ণিং ক। চাইকেল মাৰি টিউশ্যন থ'ব গৈ আছোঁ ল'ৰাটোক। উপায় নাই, স্কুটিটো ল'ব পৰা নাই। পানী বহুত বাঢ়ি গৈছিলে, চব চাইলেঞ্চাৰত পানী সোমাই যাব। সেইকাৰণে আজি উপায় নাপায় চাইকেলেৰে যাব লাগিব। আৰু পেন ভালকৈ টিউশ্যন কৰিবি দেই। এইটো হ'ল আমাৰ কোকৰাঝাৰ কালী মন্দিৰ আৰু লগতে শিৱ বাবা মন্দিৰো আছে। বজাৰ কৰিব আহিলোঁ, পাণ কিনিম। করলা কত? 20 টাকা। আধা কেজি নিলে 30 টাকা দে। হ্যাঁ কি ছোট ছোট গিলা দে। মাছ 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 বানপানীৰ মাছ গুচি গ'ল চাগে। লাঙিত চাওকচোন, মাছ বেছি নাই বাৰু। এইটো এটা আছে আৰু এইটো এটা আছে আৰু এইটো পুঠি। ৰাতিপুৱা ভালেখিনি পাইছিলে, এতিয়া ইমান পোৱা নাই। দুপৰীয়াৰ আহাৰ কি আছে? দালি আছে, কেৰেলা ভাজি, আলু, ডাংবুৰি ভাজি, মাছৰ পিটিকা আৰু ভেকুৰী ভাজি। একদম টেস্টি হৈছে। এবার ভালো মেগি খা। টেস্টি হৈছে না হোৱা নাই কচোন? আচ্ছা হোৱা কি নেহি? অলপমান দোকানত ওলাইছোঁ। মোৰ ৱাইফে কিবা কিনিবলৈ লৈ গৈ আছে। মানে কি হৈছে, ৰাস্তাটোতো আপোনালোকে দেখাই পাইছে, পানী বোকা। উপায় নাই, কোনো ৰকম ৰাস্তালৈকে আহি পালোঁ। ইফালে আৰু স্কুটিৰ চাবি আনাই নাই, তো মোৰ অৰ্ধাংগিনীজনক আকৌ চাবি আনিবলৈ পঠিয়াই দিছোঁ। কি কিনিবি? এইফালে আছে। ক'ত যাবি? বোকা পানীত চাওকচোন, ভৰি দিবলগীয়া হৈছে ৰাস্তাত। চাওকচোন আছে কি 7 টাকা নালাগে নেকি? হা না বনোৱাতেতো আকৌ টাইম লাগিব না? 5 মিনিট। আৰু কিমান ডাঙৰ লাগে তো? কি লাগে? লেডিজ বেগ লাগে? কি কৰিবি বেগটা? দেখি আছে পইচা আছে? হা নাই নাথাকিলে কিয় দেখি আছে? কি লাগে? হাত কাটা নেকি? হা
ব্লেড দি কাটি ল'বি লেডিজ দোকানত সোমাবই লাজ লাগে সেইকাৰণে বাহিৰতে আছোঁ আৰু কি কিনি আনিলি দেখুৱাই দে কি এইটো কি কয় হা জয় পাঠি আন্ধাৰে হৈ আহিলে আৰু সিহঁতৰ লগত গ'লে এনেকুৱাই দেৰি হয় দোকানৰ পৰা জাষ্ট আহি পালোঁ আৰু এইটো কি বা কিনিলে চাওকচোন এইটো বা কি কয় পাতি কি জয় পাতি না কি বা কয় বোলে আপোনালোকে যদি গম পায় কমেণ্ট বক্সত শ্বেয়াৰ কৰি জনাবচোন এইটো আপোনালোকৰ কি কয় এইটো তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহিম যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়ালৈ আহোঁ বন্ধুসকল জয় আই অসম